हेलो फ्रेंड्स, वेलकम टू माय कितार्थ ब्लॉग चैनल। बहुत दिन भिडिओ दिबा পৰা নাই, আজি এটা ভিডিও দিছোঁ। আজি হৈছে 15 মাৰ্চ শিৱৰাত্ৰি। তো আজি যাম শিৱবাৰী। তো ব্লগ ভিডিওটা আমি আৰম্ভ কৰোঁ। তো থেংক ইউ। এই যে যাবলৈ দিলে ভিডিওটো আছে তাত 1000 ভিউজ অহাৰ বাবে। তো আপোনালোক চবকে থেংক ইউ। তো ব্লগ ভিডিওটা আমি আগুৱাই দিম। তো বাজি আছে 8টা, দোকান বাহাৰ বন্ধ, অলপ ফুলব লাগছে আৰু চবতে শিৱৰাত্ৰি। এই চাওক শিৱৰাত্ৰি। हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है। তো আহি পালোঁ শিৱবাৰীৰ ৰাস্তা। की तो रबा है, अब है जो है। এই অলপ আগতে আছে। तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। তো ফাইনেলি পাই গ'লোঁ আমি শিৱবাৰী। অলপ স্পীড দিওঁ ভিডিঅ'টো, নহ'লে বহুত লম্বা হৈ যাব। তো ভিতৰে সোমাই আহিলোঁ। এই চাওক ভিতৰৰ পৰা কেনেকৈ তাৰমানে বাহিৰে এই গাখীৰ পৰি আছে ড্ৰেইনত। তো বাহিৰে লাইন লাগব লগা হৈছে ভিতৰত যাবাক লগিন। মানুহ চাওক ভিতৰে। তো আমি লাইন ধৰি আছোঁ। जय हो शंकरा, भोलेनाथ शंकरा, आदिदेव शंकरा, हे शिवाय शंकरा, तेरे जाप के তো কিবা কাৰণে চাতে লাগে আমি ভিতৰে সোমাই আছোঁ। मेरा कर्म तू ही। তো ভিতৰত থিয়া দিবাই জেগা নাই। তো বহি মাত্ৰ শেষ কৰি, তো অলপমান বহি শেষ কৰি কিবা কৰি তো সেইটো কৰি এইটো লিংগটো শিৱলিংগটো তো সেয়া কৰি আমি বাহিৰত অলপ চাইড তো কিবা কৰি বাহিৰলৈ যাওঁ। তো বাহিৰলৈ আহিলোঁ, ডাটা ফটা লওঁ। ফটা পিন্ধা না ফটা লাগব না এটা ফটা দে ফটা লৈ এটা ছোৱালী মানুহ নহয়, ছোৱালী মানুহ নহয়, মাক নহয়। অ' চাওক ৰাতি সবাই আছে, দিনতে গোটাকে বাগৰি আছে আমাৰ উঠাই। তো আমি আৰু এটা যাই আছোঁ মন্দিৰত। হয়তো মন্দিৰটো মন্দিৰ নহয়, মানুহৰ ঘৰৰ মন্দিৰ। তো চাই থাকক ক'ত যাই আছোঁ। তো ফাইনেলি আমি পাই গ'লোঁ মন্দিৰটো, এওঁলোকৰ ঘৰৰ হয়। তো এতিয়া চেনেল দেখালকে আমি ভিতৰত যাওঁ। প্ৰথমতে ভৰিখন ধুই আহিব লাগিব, ভৰি চৰি ধুই আহোঁ। তো এইটো প্ৰথমতে মন্দিৰটো থিয় কৰি লওঁ। তো ভিতৰে আমি সোমাওঁ। মই কৰোঁ, আপোনালোকে কৰি লওক।
जय हो शंकरा भोलेनाथ शंकरा आदिदेव शंकरा हे शिवाय शंकरा तेरे जाप के बिना भोलेनाथ शंकरा चले ये सांस किस तरह हे शिवाय शंकरा मेरा कर्म तो ही जाने क्या बुरा है क्या भला तेरे रास्ते पे मैं तो आँख मूंद के चला तेरे नाम की जोत ने सारा हर लिया तमस তো এতে বহুত ভিড় হয়েছে বাহিৰলৈ যাম नमो जी शंकरा তো এইটো হৈছে এইটো মন্দিৰটো চলো তো আমি যাওঁ তো আমি বাহিৰলৈ আহিলোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব থেংক ইউ ফৰ ৱাচিং